KAAC Principal Secretary Mukul Kathar atepi aphan arang ke pasochot kalisi ahem dam hamsi helepen ke abdam ajoine patowe ajo FIR Dipu Police Station along case pipon detlo. Case register number 43/23 section 341/323/506. Inut Karbi Anglong Autonomous Council Principal Secretary Mukul Kathar thurplut pen ahu po ahem dam hamsi hele ejai ke joy ke up blank fire CCTV footage along amat cheklang ikdak pen lang iktha lapen atepi atum lapen aporial atum lapen ke thekdun long bek hele ke up arki karjudun long atum pen ke thanalam the arju iksna. News report Karbi Anglong News Channel. মানে বস্তুটো প্ৰথমতে আবেলি আহিছিলে ব্লেয়াতে তেতিয়া মই ইয়াত নাছিলোঁ মই নিজৰ ঘৰতে আছিলোঁ তাৰপিছত আহি কিনে বৌৰ লগত লগ কৰিলে আৰু বৌক ক'লে আৰু যে লিনালিণ্টন পিক মানে তাৰ ঘৈণীয়েকক মানে 12 ঘণ্টাৰ ভিতৰতে মানে ওলাই দিব লাগে আৰু তাক মানে সমঝা দিব লাগে আৰু সেইটো আৰু তেতিয়া বৌ মানে বাইদেউ এই মুকুল কাঠাৰ তাৰপিছতে বৌ মানে বাইদেউক মাতিলে তাৰ বাইদেউক আমাক ফোন কৰি মাতিছে প্ৰথমতে মাতা মই অহা নাই মোৰ ঘৰৰ আলহী আহিছিলে যে কিন্তু ছেকেণ্ড টাইম আহিবিচোন অলপ মানে এনেকৈ আৰ্জেণ্ট কথা হৈ গ'ল অলপ এনেকৈ তুমি আহি যোৱা বুলি ক'লে তেতিয়া মই আহিলোঁ মই আহি থাকোঁতে মানে ৰাস্তাতে মই গম পালোঁ যে হি ৱেন এন এটেক মাই আদাৰ চিষ্টাৰ না তাক মানে এছল্ট কৰিছে আৰু তাৰপিছত যেতিয়া মই আহি কিনে মই মানে অলপ বহিছিলোঁ এই 2 মিনিট ভিতৰতে মানে সি আহি পাই গ'ল কেডৰ লগতে মানে বিটা টিচাৰ আছিলে তাৰপিছতে আৰু ইয়াতে লিনালিণ্টনৰ পৰা আছে নেকি বুলি বিচাৰিলে ভণ্টি আমি চবেই বহি আছিলোঁ আৰু তাৰপিছত সিহঁতৰ মাজত সি কিবা কিবি কৰে গাহৰি পোৱালি কিবা কিবি গালি তেতিয়া মই ক'লোঁ এইটোতো তোমালোকৰ ঘৈণীয়েক মানে বিটুইন হাজবেণ্ড এণ্ড ৱাইফৰ কথা মানে গাহৰি পোৱালি ক'লে মা দেউতাৰ কাৰণে কোৱা নিচিনা হৈছে এনেকুৱাটো নকওঁ বুলি তেতিয়া মোক বহুত বেয়া কাৰণে শ্বাট আপ বুলি মোক ক'লে আৰু তেতিয়া মই মানে মনে থাকিলোঁ তাৰপিছত কিবা কিবি কৈ পেলাই তাৰপিছত পাছতে সি গান ওলাইলে পিছত ওলাই কিনে ভণ্টিক মানে হেৰি কৰিলে আৰু পইণ্ট কৰিলে আৰু তাৰপিছত বাইদেৱে কৈছে এনেকুৱা নহয় এনেকুৱা নকৰিবি মানে চবেই আলোচনা এনেকুৱা কৰিম এনেকৈ বা ক'লে আৰু আমি চব চিবলিংছৰ কাৰণে মাতি কিনে আমি আলোচনা কৰিম বহি কিনে আমি তেতিয়া এনেকুৱা কৰিম আৰু কি ভাবিছ তই মই কি বন্ধুক মানে হেৰি নোৱাৰি বুলি ভয় কি হিমত নাই বুলি ভাবিছে ভাবি কৈ পেলাই বাহিৰত আহি কিনে ঠাং কৰি মাৰিলে আৰু বন্দুকটো ঘৰৰ ক'ত ফুটাইছে আপোনালোকৰ এয়া এইটো কম্পাউণ্ডত সেইটো চোতালত কেইটা গুলি ফুটাইছে এটা মানে ভাবুকি দিছে তেওঁ আৰু আপোনালোকে কোন আছিলে বিদা টিচো কোন হয় এইটো তাৰ ফ্ৰেণ্ডছ মই নাজানো তাইক বিচাৰি আহিছিলে হা তাৰপিছত মোক ক'লে আছে নেকি নাই বুলি ক'লোঁ তেওঁ কৈছে তাই মানে যদি 12 ঘণ্টাৰ মূৰত মানে তাই যদি নাহে কালি মানে মই কিবা এটা একশ্যন ল'ম হ'ব নহ'লে তাইক মই মাতি দিম আপোনালোকে কথা পাতি লওক বুলি ক'লোঁ তাৰপিছত গুচি গ'ল তেখেত গুচি গ'ল তাৰপিছত মই তাক মুকুল কাঠাৰ মিছেছক মই মাতিলোঁ আৰু বুলি তহঁতৰ মানে কি তহঁতৰ মাজত কি হৈছে তহঁতে মানে কিবা ছল্ভ কৰি ল বুলি ক'লোঁ তাই আহিলে তাই তাইতে বহিছে তাৰপিছত সি কোন পাকত আকৌ আহি পেলাই তাই আহিছে বুলি গম পালে নেকি আহি পেলাই মানে একদম ডাইৰেক্ট মানে একদম মানে কিবা কি এইটো পিষ্টলটো একদম মানে ডাইৰেক্ট তাইক পইণ্ট কৰিছে আৰু তাৰপিছত আৰু পইণ্ট কৰি পেলাই একদম তাইক গালি পাৰিছে তাৰপিছত আৰু মানে কৈছে মানে কি বোলে মই কি গুলি মাৰিব নোৱাৰিম নেকি বোলে মইতো পাৰোঁ এনেকুৱা বুলি কৈ পেলাই তাতে মোক ব্লেংক ফায়াৰ মাৰিছে তাৰমানে এইটো আপোনালোকে চাব পাৰে সেয়া এইটো ঢাকি থৈ দিছোঁ আমি গুলিটোও পাইছে তাৰপিছত গুচি গ'ল আৰু বাইটোত কৈছে কালি আপুনিও আছিলে মানে ঘটনাটো কেনেকুৱা কি হৈছে মইতো একোৱে নাজানো বাইটোত আপুনিও আছে বুলি কথাটো উল্লেখ কৰিছে মইতো ছেক্ৰেটাৰী মাতাৰ কাৰণে মই প্ৰথমত মোক মাতিলে কিবা ঘৰত মাতাৰ পিছত আকৌ মোক ফোন কৰিলে ইয়াত 13 ঘৰতে আহক 13 ঘৰত অহাৰ পিছত 2 মিনিটমানৰ পিছতেহে ঘটনাটো ঘটি গ'ল এইটোৱে আৰু নাই মই ইয়াতে খাৰা হৈ আছিলোঁ তেখেতে এফালে গুচি গ'ল তেখেতে ক'ত কিবা কৰিলে এইটো মই নাজানো কিন্তু ফুটোৱাটো আৱাজটো শুনিলোঁ আৰু পিছতে চালোঁ আৰু মুকুল কাঠাৰে ফুটাইছে এই হাতৰ যাৰ বন্দুক আছে সিয়ে পতাব ঠিক আছে